আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরকাতুহ বিসমিল্লাহির রহমানির রহিম গাইজ আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক ভালে ৰাখিছে আৰু গাইজ মই ভালে আছোঁ। আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক লাষ্টলৈকে চোৱাৰ বাবে ধৈৰ্য দান কৰে। চ' গাইজ কি খাই আপুনি এজন সুস্থ আৰু সবল মানুহ হ'ব পাৰে? কোন আমল কৰিলে আপোনাৰ স্বাস্থ্য ভাল থাকিব? গাইজ এটা গুৰুত্বপূৰ্ণ খাদ্য বস্তু আৰু তাৰ লগত এটা কোৰাণৰ আমল শিকাই দিম। ফুল ৱাচ কৰিব গাইজ, ইনশাআল্লাহ কিবা এটা শিকিব পাৰিব। যিসকলৰ কোৰাণ আৰু হাদিছৰ ওপৰত পূৰ্ণ বিশ্বাস আছে, এই আমলটো অকল এই লোকৰ বাবে। যিসকলৰ ইমান দৃঢ় নহয় বা মজবুত নহয়, এই আমলৰ পৰা বেছি এটা উপকাৰিত নহ'ব। মহান আল্লাহ তাআলাই প্ৰতিটো খাদ্য বস্তুৰ মাজত কিবা না কিবা এটা গুণ দিছে। ধৰি লোৱা নহৰুৰ কথা, নহৰু খোৱাৰ বহুত উপকাৰিতা আছে। আধুনিক চিকিৎসা মাধ্যমৰ জৰিয়তে প্ৰমাণিতও আছে। ৰাতিপুৱা উঠি নহৰু খোৱা শৰীৰৰ বাবে বহুত উপকাৰী। ইয়াৰ লগত এটা আমলো আছে। আমি সকলোৱে জানো যে কুৰাণ শ্বৰীফ হ'ল শিফা স্বৰূপ। আল্লাহ পাক পবিত্ৰ কুৰাণত কৈছে যে মই কুৰাণ নাজিল কৰিছোঁ শিফা স্বৰূপ। আল্লাহ ৰাব্বুল আলামিনে পবিত্ৰ কুৰাণৰ প্ৰথমত আমাৰ বাবে সূৰা ফাতিহা আনিছে। আল্লাহে কৈছে যিজনে এই সূৰা পঢ়িব মই তেওঁক শিফা দান দিম। এইকাৰণে সূৰা ফাতিহাক সূৰাতুছ শিফা বুলি কোৱা হয়। আজি মই যি আপোনালোকক শিকাই দিম, ইয়াৰ জৰিয়তে আপোনালোকে নিজৰ কলেষ্ট্ৰল লেভেল কমাব পাৰে। ইয়াৰ উপৰিও হাইপাৰ টেনশ্যন, একজিমা, হাড়ৰ বিভিন্ন ৰোগ আৰু শ্বাসকষ্ট কমাওঁতে এইটো বহুত কাৰ্যকাৰী। এতিয়া আপোনালোকক সম্পূৰ্ণ আমলটো বিস্তাৰিত জনাওঁ। গাইজ, প্ৰথমে আপুনি 3 টুকুৰা নহৰু লৈ ল'ব। ইয়াৰ পাছত নহৰুৰ টুকুৰাত আপোনাৰ সন্মুখত ৰাখিব, মানে নহৰুৰ টুকুৰা আপোনাৰ সন্মুখত ৰাখিব। আৰু তাৰ পাছত বিছমিল্লাহ পঢ়ি পিনে 7 বাৰ সূৰা ফাতিহা পঢ়িব। ইয়াৰ পাছত ফু দি পিনে এই ফু দিয়া নহৰুৰ টুকুৰা এটা ৰাতিপুৱা, পাছৰটো দুপৰীয়া আৰু শেষৰটো ৰাতি, এনেকৈ দিনত 3 বাৰ খাব। এনেকৈ আপুনি খালে মহান আল্লাহ তাআলাই আপোনালোকক হেফাজত কৰিব বিভিন্ন ৰোগৰ পৰা, আশা কৰিছোঁ। ইয়াৰ উপৰিও সকলোতকৈ গুৰুত্বপূৰ্ণ হ'ল শৰীৰৰ ইমিউনিটি ছিষ্টেম ডেভেলপ কৰে, প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'ব, যিকোনো ৰোগ শৰীৰত সোমাওঁতে বাধা প্ৰদান কৰিব। এই আমল আৰু খাদ্য অভ্যাসটোৱে আৰু গাইজ এই আমলটো পৰীক্ষিত এটা আমল। এইটো যেন কিমান বেছি কাৰ্যকাৰী আপুনি পালন নকৰিলে বুজিব নোৱাৰিব। আপুনি যদি দৃঢ় ইমানৰ সহিত একেলগে নন ষ্টপ 7 দিন অথবা 21 দিন অথবা 48 দিন পালন কৰি ৰাখে, তাৰ ফলত আপুনি নিশ্চয় ভাল ফলাফল পাব ইনশাআল্লাহ। কিন্তু এটা বস্তু যাতে এক মুহূৰ্তৰ বাবে ইয়াৰ ওপৰৰ পৰা বিশ্বাস উঠি নাযায়, এইটো আপোনালোকে ধ্যান দিব। উলামা কেৰামসকলে কৈছে যে সূৰা ফাতিহা এনেও এটা বহুত বৰকতময় সূৰা। চ' গাইজ, আশা কৰিছোঁ সকলোৱে এই আমলটো এবাৰ হ'লেও ট্ৰাই কৰি চাব পাৰে আপোনালোকৰ নৰ্মেল লাইফত। আৰু যিসকলৰ বেমাৰ আছে, এইবোৰ চুলি পকা, শৰীৰত হাড়ত বিষ, কলেষ্ট্ৰল লেভেল কমাব বিচাৰে, এনেকুৱা বিভিন্ন ৰোগত কাৰণে এই দোৱাটো এই আমলটো আপোনালোকে নিজৰ নৰ্মেল লাইফত ইউজ কৰিব পাৰে। আৰু গাইজ, এই ভিডিঅ' বনাওঁতে মোৰ ক্ল'জ ফ্ৰেণ্ড জাবিৰে বহুত সহায় কৰিছে। আশা কৰিছোঁ সকলোৱে তাৰ বাবে দোৱা কৰে। আৰু তেওঁ যদি এই ভিডিঅ'টো চাই আছে, অশেষ ধন্যবাদ তোমাক জাবিৰ আহমদ। আৰু গাইজ, আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পালে, বুজি পালে। আৰু যদি কিবা ভুল ত্ৰুটি হয় আপোনালোকে মোক কমেণ্টত জনাব। আৰু নেক্সট ভিডিঅ' কি লৈ আহিম বা কিবা ইম্প্ৰুভ কৰিব লাগে নেকি, এইখিনি আপোনালোকে মোক কমেণ্টত জনাব গাইজ। আৰু গাইজ, আজিলৈ ইয়ালৈ থাকক, ভালে থাকিব, সুস্থ থাকিব। আল্লাহ হাফিজ।